নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? গৰম কেনেকুৱা? আমাৰ ইয়াততো ক'বই নালাগে আৰু এতিয়া যিহেতু কঁঠালৰ ছিজন আহি গ'ল আৰু আমাৰ কঁঠাল এটা পকিছিলে। কঁঠালৰ গাছ বহুত কেইডাল আছে আমাৰ। কঁঠাল খাই ভাল নাপাওঁ, বাট গুটিটো খাই ভাল পাওঁ। এটা পকিছিলে, তাৰ পৰা কেইটামান গুটি ওলাইছিলে। তাকে আজি ভাবিছোঁ যে দাইলত দি খাওঁ। ফাৰ্ষ্ট খাম আজি কঁঠাল গুটি এইটো বছৰৰ। অকণমান তিয়াই থৈছিলোঁ বাকলিটো গুচাই, আৰু এতিয়া এই ৰঙা ৰঙা হেৰিখিনি এইটো তিয়াই থৈ দিলে ধুনীয়াকৈ খাই যায় এনেকৈ। আৰু কেতিয়াবা এনেকৈ জোৰকৈ মোহাৰি দিলেও গুচি যায়। এতিয়া দাইলত দিম। গৰমত যিটোহে উৎপাত, এতিয়া বেলেগ একো বনাই পাকঘৰত সোমাই থাকিব একেবাৰে মন নাই। গতিকে এতিয়া বনাম জিকা ভাজি আলুৰ লগত। ঘৰৰ আছে ভাত কেৰেলা, সেইটো ভাজিম। জিকাটো ঘৰৰ নহয়, কিনা। আৰু দাইলৰ লগত কঁঠাল গুটি। আজি বনোৱা ভিডিঅ' দিবলৈ নাযাওঁ, কাৰণ ইমান গৰমত ভিডিঅ' বনাই ভাত বনাব ধৈৰ্য নাই। গতিকে মই এতিয়া বনাওঁ, আপোনালোকেও বনাই খাওক। বাই বাই।